মোৰ বৰ আনন্দিত দলৰ হৈ ৰাইজৰ হকে মোৰ ৰাজহুৱা জীৱনত এনেকৈ দিন অতিবাহিত কৰিছোঁ। নিশ্চয়কৈ আজি মই পোনপ্ৰথমতে আমাৰ মহিলাই দেৱক দলৰ হিচাপে ধন্যবাদ জ্ঞাপন কৰিম, যিহেতু তেখেতে মোক প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। আৰু অনাগত দিনত দলৰ হৈ যেনেকৈ আমি বিগত দিনবোৰত ৰাইজৰ সেৱাত লাগি আছোঁ, বা মই পৌৰসভাটো 5টা বছৰ অতিবাহিত কৰিছোঁ আৰু দলত আজি 17টা বছৰ মই জড়িত আছোঁ। আৰু দলৰ কৰ্মী হৈ দলৰ কাৰ্যকৰ্তা ৰূপে ৰাইজৰ লগত যেনেকৈ আমাৰ সম্পৰ্ক, সেই সম্পৰ্কৰ বিলিত আমাৰ গছিগাঁও জিলাত মই যিহেতু জড়িত আছোঁ, গছিগাঁও জিলা হৈ 28 নম্বৰ সমষ্টিৰ ক্ষেত্ৰত আমি যিখিনি কৰ্ম সম্পাদন কৰি আহিছোঁ, আপোনালোকে নিশ্চয় অৱগত। 4বাৰকৈ আমি জিকিবলৈ সক্ষম হৈছিলোঁ। গতিকে তাৰ আমাৰ দলৰ বিস্তাৰিত যি ৰাইজৰ লগত এটা পৰিৱেশ তথা যি আমাৰ বাতাবৰণ ৰাজনীতিৰ প্ৰেক্ষাপটত, সেইটো এতিয়াও অব্যাহত আছে। আমাৰ ভেটি মজবুত আছে, ৰাইজ আমাৰ লগত আছে। নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব, কাৰ লগত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব বুলি অনুভৱ কৰিছে? প্ৰতিদ্বন্দ্বী থাকিব বুলি মই বৰ্তমান ভাবাই নাই, কাৰণ ইয়াত আমাৰ কিছুমান প্ৰক্ৰিয়া আছে। আমাৰ আজি CWC মিটিঙত যেনেকৈ দলৰ মজিয়াত আমাৰ আলোচনা হৈছে, BJPৰ লগত আমাৰ মিত্ৰতা ইতিমধ্যে হৈছে, খালি আনুষ্ঠানিক ঘোষণাটো বাকী আছে। আনুষ্ঠানিক ঘোষণা বাকী আছে যিহেতু আমি এতিয়া তাত এইখিনি কথাকে ধৰি লৈছোঁ যে ইফালে ধৰক আনুষ্ঠানিক ঘোষণা হৈ যাব, BJP আৰু UPPৰ লগত যে মিত্ৰতা আছে, BJP আৰু BPৰ লগত যে মিত্ৰতা হয়, তেতিয়াহ'লে সেই সমীকৰণটো নিশ্চয় 2 দিনত স্পষ্ট হ'ব। স্পষ্ট হোৱাৰ পিছত প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব তেতিয়াহে মই ক'ব পাৰোঁ। আজি তাতে কিন্তু প্ৰতিদ্বন্দ্বিতা বুলি বিৰোধী পক্ষ নাই বুলি আমি ক'ব পাৰোঁ।